আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মদ খুৱাই জুবিন গাৰ্গক শেষ কৰি পেলোৱা হৈছিল। জুবিন গাৰ্গৰ ধন সম্পত্তি কাঢ়ি ল'বৰ বাবে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল একাংশই। সেই একাংশই জুবিন গাৰ্গক মদ খুৱাই শেষ কৰি পেলালে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই কথাও কোৱা হৈছে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। নমস্কাৰ বন্ধু বান্ধৱী, আৰু এটা বিগ ব্ৰেকিং আপডেট লৈ আহিলো জুবিনদাৰ নিউজৰ বাবে। আপোনালোকে দেখি আছা যে জুবিনদাৰ হত্যাকাৰী চেমকানু সিদ্ধাৰ্থ এতিয়ালৈকে জেলত আছে। কাৰাগাৰৰ পৰা টাইম লাগিব, যাতে আমাৰ মামাই কৈ থৈছে 10 ডিচেম্বৰত কাৰাগাৰৰ পৰা ৰিলিজ কৰা হ'ব চেমকানু আৰু সিদ্ধাৰ্থক, আৰু ন্যায় পাব 10 তাৰিখে। সঁচাকৈ আমি ন্যায় পাব সেই বুলি কথা ঘোষণা কৰিলে আমাৰ মামাই। আপোনালোকে অলপ ৱেইট কৰি থাকক যে আমি কিমান ৱেইট কৰিম। আজি 3 মাহ বেছিয়ে হ'ল চাগে আমাৰ জুবিনদাৰ ঠুকুৱা এইবোৰ ঘটনা হোৱা, মানে মৃত্যু হোৱা এইবিলাক আমি ভাবিলে কেনিবাই লাগে। কিয়নো বাৰু আমি ভাবা নাছিলোঁ যে জুবিনদা ছিংগাপুৰলৈ যায় এই ঘটনাটো হ'ব বুলি আমি ভাবা নাছিলোঁ। মানে ঘৰলৈ আৰু উভতি আহিব, ভালকৈ আহিব এইবিলাক আমি ভাবিছিলোঁ। কিন্তু চেমকানু সিদ্ধাৰ্থ হাৰামি এই 2-3জনমান গৰাকীয়ে মাৰি পেলালে আমাৰ হিয়াৰা মুঠু জুবিন গাৰ্গ ডাঙৰীয়াক। ঠিক তেনেদৰে সিদ্ধাৰ্থ শৰ্মা চেমকানু বহুত টকা লুটিছিল, লুটি টকা লুটি ফালেও আমাৰ জুবিনদাক কিয় হত্যা কৰিলে এইটো ডাঙৰ কথা। ইমান যে টকা পাইছে জুবিনদাৰ বাবে, জুবিনে গান গায় প্ৰগ্ৰামত, ইমান কষ্ট কৰি গান গায়, সেইবিলাক টকা সিদ্ধাৰ্থ শৰ্মা চেমকানু সেইবিলাক লুটি মহাজন হ'ল, ধনী হ'ল, এইবিলাক ভাবিও আৰু জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে। ইমান যে বেয়া মানুহ, এইবিলাক কেনেকৈ শাস্তি পাব লাগে আমি আপোনালোকে কমেণ্ট কৰি জনাবচোন। ফাঁচী শাস্তি লাগিব নে পানীত ডুবিয়াই মাৰিব লাগে এই দুজনক? জুবিনদাৰ পৰা ধনী হ'ল, টকা পইচা লুটিলে, তাৰপিছতো জুবিনদাক হত্যা কৰিলে। আচৰিত কথা। আপোনালোকে ভাবি চাওক যে ঘৰৰ মানুহে, ঘৰৰ পৰিয়ালে ঘৰৰ মানুহক হত্যা কৰিব পাৰিছে, কিমান যে ঘটনাটো ডাঙৰ কথা হয়। আপোনালোকে চাব কিমান টকা লুটিলে, এই হিচাপটো আজি দিলে নিউজত। আপোনালোকে সম্পূৰ্ণকৈ চাব, ভিডিঅ'টো শেষৰলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। চাই ল'ব ভিডিঅ'টো আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা প্ৰথমে মোক জনাই দিব দেই। ডিষ্ট্ৰিক্টটো আপোনালোকৰ কমেণ্টটো মই চাম আৰু পিন কৰিম বা ৰিপ্লাই কৰিম। ঠিক আছে, ভিডিঅ'টো চাই লোৱা আৰু জুবিনদাৰ বাবে এটা ভালকৈ কমেণ্ট লিখি দিবা। ঠিক আছে, ভিডিঅ' চাই লোৱা। জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম, জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল।
জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিল আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিল নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ হি নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিল আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিল নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ হি নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিল জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে বিহু কমিটিয়ে 5 লাখ দিলে 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিল আৰু তেনেকে মদ খাই গ'ল মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিল নিজে খোৱাৰ কথাটো নাছিলে সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায় কাৰণ হি নিজে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে এইবিলাক সব ভুল মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ
মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয় আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছোঁ। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাছিল। মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ, সম্পূৰ্ণকৈ ভিডিঅ' দেখাৰ বাবে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে কি বুজিলা কমেণ্ট কৰি জনাব। নেক্সট আপডেট লগ পাম। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, এটা কমেণ্ট লিখি দিব আৰু আমাৰ জুবিনদাৰ ন্যায় জাষ্টিছৰ বাবে জাষ্টিছ লিখি দিব। আৰু জয় জুবিনদা, অতি সোনকালে লগ পাম। থেংক ইউ ছ' মাছ। নতুন আপডেট লৈ আপোনালোকে অপেক্ষা কৰি থাকক, মই দি আছোঁ আৰু নতুন আপডেট লৈ। ঠিক আছে, ধন্যবাদ, বাই বাই।